আজি এজন ইঞ্জিনিয়াৰ আহি ইয়াত চাব লাগিছিল যে ইয়াত কি কৰি আছে, চোৱা নাই যে অহাকালি তেওঁলোকে ইয়াত যদি পিটচিং যদি গুচি যায় তেওঁলোকক আনি আমি জেলত খাৰা কৰাই দিম। আমি কোনোদিন জনজাতীয়সকলৰ মানে অধিকাৰৰ বিৰুদ্ধে নহয়। কোনোবাই 2 লাখ 4 লাখ 5 লাখ 10 লাখলৈ ঠিকা লৈছে। তে আমি সাংবাদিক বন্ধুসকলক বিশেষভাৱে আপোনালোকে যিহেতু সকলো জেগা ঘূৰিছে, আপোনালোকে সকলো কথা জানে আৰু সঁচা সত্য কথাখিনি আপোনালোকে উপস্থাপন কৰি আমি সেইখিনি আশা কৰোঁ। আৰু বিশেষভাৱে তামোলপুৰ এটা ইলেকশ্যন ভাল ইলেকশ্যন হওক আমি নিশ্চিতভাৱে আশা কৰোঁ। আৰু তামোলপুৰ ইলেকশ্যনটোৰ ৰিজাল্টটোৱে আমাৰ সাক্ষক পক্ষবিলাকক এটা মেছেজ দিব লাগে যে হয় আপোনালোকে নিজৰ কাম কৰক, নিজৰ দায়িত্ব কৰক, নহ'লে আপোনাৰ দায়িত্ব অব্যাহতি লওক। মই আগতেই কৈছোঁ, আমাৰ ব্যক্তিগতভাৱে চিফ মিনিষ্টাৰ ডাঙৰীয়া পাৰ্টিৰ কাৰো লগত আমাৰ বেয়া নহয়। আমি কৈছোঁ যে আপোনালোকৰ ৰাইজে যিখিনি দায়িত্ব দিছে আপোনালোকে সেই দায়িত্বখিনি পালন কৰক, তেতিয়া আমি আছোঁ। আৰু লাষ্ট টাইমত মই এটা কথা কওঁ যে বিভিন্ন জেগাত কথা কৈ ফুৰিছে যে GSP হেনো 25 লাখ টকা বিক্ৰী হৈছে। এই ক'ৰবাত জেগাত আৰু GSP বজেন্দ্ৰনাথ ডেকা, নৱ শইনা বা আমাৰ হোল টিম 25 লাখ নহয়, আজি যদি 25 কোটি 500 কোটি টকাও দেই আমাৰ কাৰণে এইটো ভেক্টৰ নহয়। আমাৰ কাৰণে একমাত্ৰ ভেক্টৰ ৰাইজখিনি। তামোলপুৰৰ জনসাধাৰণক কেনেকৈ অধিকাৰখিনি দিব পাৰোঁ, কেনেকৈ উন্নয়নখিনি ত্বৰান্বিত কৰিব পাৰোঁ, কেনেকৈ কৰাপশ্যন ৰোধ কৰিব পাৰোঁ আৰু কেনেকৈ মিছা আৰু ভুৱা কথাবিলাক আমি বন্ধ কৰিব পাৰোঁ। কাৰণ ইলেকশ্যন বুলি ক'লে মিছা কথাৰ ফুলজাৰি। গতিকে কোনো কাৰণতে এনেকুৱা কথা নহয়, এইবিলাক মিছা কথা। বাইদেৱে আমাৰ শিলাৰত্নদেৱ ডাঙৰীয়া তামোলপুৰ ককাত ঘূৰিছিল, তেওঁৰ বন্ধু এজনৰ ফেচবুকত আমি পাইছিলোঁ যে UPPL, BJP, GSP আৰু AJP লিখিছিল, SGP লেখা নাই। ফেচবুক পষ্ট আছে, মই আপোনালোক স্ক্ৰীনশ্বটটো দি দিম। তাত তেওঁলোকে কৈছে যে UPPLক ছাপৰ্ট দিছে। তেওঁ হয়তো নাজানি লিখিছে, আমি পালোঁ। তথাপিতো ৰাইজ বিভ্ৰান্ত হ'ব পাৰে। আমি কৈছোঁ যে এনেকুৱা ধৰণৰ দায়িত্বহীন কাম কৰিব নালাগে। GSP কোনো UPPLক ছাপৰ্ট দিয়া নাই, BJPক ছাপৰ্ট। EM GM আছে, আমাৰ ৰাকেশ ব্ৰহ্ম ভাই আহি গৈছিল ইয়াতে, এই ৰাস্তাটো তেওঁ বনাই আছে। এতিয়া আপোনালোকে দেখিব তেওঁলোকে কিমান আগতে শিল পিটচিং কৰিলে, এতিয়া বালিতে মানে হেৰি মাৰিছে। মই তেওঁলোকক সুধিলোঁ যে তোমালোকে ইয়াত যে মাৰিছা কালি ৰাস্তাটো থাকিব নাথাকিব? তেওঁলোকে থাকিব। মই জানো নাথাকে? আজি এজন ইঞ্জিনিয়াৰ আহি ইয়াত চাব লাগিছিল যে ইয়াত কি কৰি আছে, চোৱা নাই। এজ এ ভিজিলেন্সৰ চেয়াৰমেন হিচাপে মই কৈছোঁ যে অহাকালি তেওঁলোকে ইয়াত যদি পিটচিং যদি গুচি যায় তেওঁলোকক আনি আমি জেলত খাৰা কৰাই দিম। তেওঁলোকৰ ওপৰত FIR হ'ব, মই খাটাং কৈছোঁ আপোনালোকক। অৰ্থাৎ ইমান দিনে আমি সহ্য কৰিলোঁ, আজি PMG ৰাস্তা বনাই এবছৰ নাথাকে। এই ধৰণৰ কথা নৱশইনা থকাৰ পিছত আৰু বিধিছিল মই চলিব নিদিওঁ, এটলিষ্ট মোৰ এৰিয়াৰ ভিতৰত। মই সেইকাৰণে আপোনালোকৰ জৰিয়তে কৈছোঁ যে প্ৰথম নিজৰ কালাৰত ধুই চাব লাগে যে ইয়াত মহিলা আছে নাই, তাৰপিছত বাকীবিলাক ক'ব লাগে। ট্ৰাইবেল হওক, কাৰণ আমি তামোলপুৰত অজনজাতীয় লোকসকলৰ আমি অধিকাৰ, সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিবই লাগিব। আমি কোনোদিন জনজাতীয়সকলৰ মানে অধিকাৰৰ বিৰুদ্ধে নহয়। তেওঁলোকৰ যিখিনি অধিকাৰ আছে তেওঁলোকক আমি সদায় আছোঁ। ইভেন আমি গোটেই ভাৰতবৰ্ষৰ বেচিছত জনজাতীয়সকলৰ যিখিনি সমস্যা আছে সেইখিনি সমাধানৰ কাৰণে ইতিমধ্যে আমি এটা অৰ্গেনাইজ কৰা আৰম্ভ কৰিছোঁ। ঠিক তেনেকৈ এছাম ঠিকাদাৰ আছে, তেওঁলোকৰ ঘৰ তামোলপুৰ নহয়, তেওঁলোকৰ সুদূৰ কোকৰাঝাৰ, ধুবুৰী, একেবাৰে হজাৰৰ পৰা আহিছে। কিহত আহিছে? কোনোবাই 2 লাখ 4 লাখ 5 লাখ 10 লাখলৈ ঠিকা লৈছে যে মই যাই বঙালীখিনি কৈ দিম যে আপোনালোকে BJP নামত ট্ৰেক্টৰক ভোট দিয়ক। মই যাই ৰাজবংশীখিনি কৈ দিম যে আপোনালোকে ট্ৰেক্টৰক ভোট দিয়ক পদুম ফুলৰ নামত। আজি খুব দুখৰ বিষয়, আমাৰ কোকৰাঝাৰ বিশেষকৈ আমাৰ BTCৰ আমাৰ যিসকল কোচামজী ভাই আছে তেওঁলোকে মোৰ ওচৰত দুখ কৰে যে আমাৰ নেতাসকল একমাত্ৰ এখন সাধাৰণ KACৰ কাৰণে তেওঁলোকে নিজৰ ঠাইডোখৰ দিলে, BTC দিলে। তেওঁলোকে ধুবুৰীৰ বাসিন্দা হ'ল, তেওঁলোকে বঙাইগাঁৱৰ বাসিন্দা হ'ল। আৰু খুব লজ্জাজনক কথা, তেওঁলোকে আকৌ BTCত আহি কয় যে ভোট অমুকক দিয়ক তমুকক দিয়ক। যিদিনাই তেওঁলোকে আমাৰ ইয়াৰ পৰা কেৱল এটা গাড়ীৰ স্বাৰ্থত, এটা পদবীৰ স্বাৰ্থত তেওঁলোকে গুচি গ'ল, মই ভাবোঁ তেওঁলোকৰ নৈতিক অধিকাৰ নাই এই BTC মানুহখিনি কোৱাৰ কাৰণে। কাৰণ ইয়াত BTC হোৱাৰ কাৰণতে কোচামজী ভাইসকলক KACত বাহিৰত ৰখা হ'ল। ইভেন অবিভক্ত গোৱালপাৰাত দিয়াৰ পিছতো কোকৰাঝাৰ চিৰাং বাদ পৰিল। যদি অবিভক্ত গোৱালপাৰাতে দিছে, কোকৰাঝাৰ চিৰাং তেওঁলোকক ল'ব লাগিছিল, নল'লে। সেইকাৰণে কৈছোঁ যে যিসকলে আহি এই কথাখিনি কৈছে, মই ব্যক্তিগত বেয়া লগা নাই, কিন্তু অহাকালি যদি এই মানুহখিনি মাতি নাপায়, এই মানুহখিনি যদি অধিকাৰ নাপায়, এইখিনি মানুহ যদি আকৌ ডিটেনশ্যন কেম্পত যাব লাগে, তাৰ ৰেছপনচিবল কোন হ'ব? বহুমুখী সমাৰোহত
81,57,000 আপ টু অক্টোবৰলৈকে মানে ডিউ হৈ আছে, পে'মেণ্ট কৰা নাই। তাৰপিছত আপোনাৰ মহৰীপাৰা তাত আছে 78,15,000। তাৰপিছত আছে আপোনাৰ গড়েশ্বৰ তাত আছে 81,30,000। কাউৰবাহাত আছে 74,05,000 আৰু বাকী এইফালৰ কথাখিনি নকয়। আজি আমাৰ মুখ্যমন্ত্ৰী গোবিন্দ বসুমতী ডাঙৰীয়া ৰঞ্জিত দাসৰ দায়িত্ব কি আছিল? এই সমবায় সমিতিসমূহক তেওঁলোকৰ পইচাখিনি ঘূৰাই দিব লাগে। যোৱা 3টা আমাৰ কটাৰ মানে চাউল ৰাইজে পোৱা নাই, আৰু সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পিছত সমবায় সমিতিসমূহে সিদ্ধান্ত লৈছে ডিলাৰবিলাকে যে যেতিয়ালৈকে আমাৰ পইচাখিনি নিদিয়ে তেতিয়ালৈকে আমি আৰু চাউল নুঠাওঁ। অৰ্থাৎ ভিক্টিম হ'ল ৰাইজ। অৰ্থাৎ এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিখিনি চাউল আছিল সেইখিনিৰ পৰা এই ৰাইজখিনি বঞ্চিত হ'ব। মই কাৰণে হাত জোৰ কৰিছোঁ ৰঞ্জিত দাস ডাঙৰীয়া, আপুনি বজাৰত গৈ ৰাইজক ভোট খোজা সলনি আপুনি এই যে লাখ লাখ টকা যে দিব বাকী আছে অসম চৰকাৰৰ, সেই পইচাখিনি আপুনি ইলেকশ্যনৰ আগতে দিয়ক। নহ'লে ইলেকশ্যন যোৱাৰ পিছত আমাৰ ৰাইজে কিন্তু ভোকত মৰিব। কাৰণ আপোনালোকেতো ইলেকশ্যন যোৱাৰ পিছত মুঠেও নাহে। আপোনালোকে ইলেকশ্যন যোৱাৰ পিছত মই চিফ মিনিষ্টাৰ ডাঙৰীয়াক কৈছোঁ যে আপুনি যিহেতু 27 তাৰিখে আহিব আমাৰ আনন্দ বজাৰত, আপুনি তাতে কথা দি যাওক যে এই যে সমবায় সমিতিৰ পাব লগা পইচাসমূহ আছে সেইখিনি পইচা দিয়ক। অকল এইখিনিয়ে নহয়, মই যিহেতু ভিজিলেন্স কমিটিৰ চেয়াৰমেন, মনিটৰিং কমিটিৰ চেয়াৰমেন, মই জানো বাক্সা, ওদালগুৰি, চিৰাং জিলাত আমাৰ ডিলাৰবিলাকে সময়বিলাক আন্দোলন কৰিছে যে আমাৰ কমিশ্যনখিনি দিয়ক, নহ'লে আমি ৰাইজৰ পইচা মানে চাউলখিনি দিব নোৱাৰিম। সেইকাৰণে আচলতে তেওঁলোকে কি হৈছে, পায়খানা হৈছে, পায়খানাৰ টেবলেট ঔষধ দিয়া হ'লে তেওঁলোকে কি হৈছে জ্বৰৰ ঔষধ দিছে। ৰং ট্ৰিটমেণ্ট মই কৈছোঁ, আপোনালোকে ৰং ট্ৰিটমেণ্ট মানে ভাল ট্ৰিটমেণ্ট কৰক। আমাৰ হেৰিবৃন্দক আমি আহ্বান জনাইছোঁ যে যেতিয়া এখন যুদ্ধ হয় তাত আদেশ নিৰ্দেশৰ কোনো কথা নাই। ইয়াত এটা ৰাজনৈতিক যুদ্ধ চলি আছে। এই তামোলপুৰৰ পৰাই ভৱিষ্যতৰ বিটিচি ৰাজনীতি নিৰ্ণয় হ'ব। গতিকে আপোনালোকে য'তে যেনেকৈ আছে, চাইকেল পাৰে, গাড়ী পাৰে, নিজৰ যিখিনি ৰিচোৰ্চ আছে সেইখিনি লৈ আপোনালোকে আগবাঢ়ি যাওক। আজি আমাৰ কেণ্ডিডেট মহোদয় আছে, মোৰ ইলেকশ্যন নহয়, তথাপিতো তেখেতৰ কাৰণে, ৰাইজৰ অধিকাৰৰ কাৰণে মই ইয়াত লাগি আছোঁ দিন ৰাত। হয়তো সমস্ত ঠাইখিনিত বহুত ৰাইজে বিচাৰিছে নৱসেনা একবাৰ দেখা পাওক, কেণ্ডিডেট একবাৰ দেখা পাওক। বহুত জেগাত হয়তো আমি যোৱাটো সম্ভৱ নহয়। মই সেইকাৰণে আপোনালোকক যদি হাত জোৰ কৰি কৈছোঁ যে যদি ক'ৰবাত মই যাবও নাপাওঁ, আপোনালোকৰ বিপদৰ বন্ধু টৰ্চ লাইটটো আছে, আপোনালোকে ভোটটো যাতে তাতে দিয়ে। আৰু মই নক'লেও আপোনালোকে গৈ যাতে গাঁৱে গাঁৱে প্ৰচাৰ কৰে। আৰু আপোনালোকে কৈ থ'লোঁ যে আমাৰ 2-4 স্থানীয় নেতা আছে, বিভিন্ন বিৰোধী দলবিলাকে তেওঁলোকে 2-1 পইচাকৈ তেওঁলোকক অলপ খৰচ কিবা কিবি দিয়ে, তাৰ কাৰণে তেওঁলোকে চুপ হৈ বহি আছে। বা মানুহবিলাকেও তেওঁলোকক বেয়া পাইছে যে ইলেকশ্যন আহিলে তেওঁলোকে অলপ 2-1 পইচা লৈ ইফাল সিফাল কৰে। মই ৰাইজক কৈছোঁ সেইবিলাক দায়িত্ব ঘূৰি লাভ নাই। এইটো আমাৰ অভাৱে যিটো স্বভাৱ নষ্ট কৰিলে অভাৱৰ কাৰণে হৈছে। গতিকে তেওঁলোকৰ কথা বাদ দিয়ক। এই ইলেকশ্যনটো আপোনালোকৰ ইলেকশ্যন। এই ইলেকশ্যনত জিকিব পাৰিলে এটলিষ্ট বৈজেন্দ্ৰনাথ ডেকা যদি ইয়াৰ পৰা যাব পাৰে, যেনেকৈ আজি CM ডাঙৰীয়াই যোৱা বিগত 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াত মিনিষ্টাৰ হৈ আছিলে, প্ৰায় চ' ডেপুটি চিফ মিনিষ্টাৰ আছিল। সৰ্বাধা যদিও চিফ মিনিষ্টাৰ আছিল, তেওঁ কিন্তু চিফ মিনিষ্টাৰ নিচিনা আছিল। তেখেতৰ নিচিনা মানুহে যেনে নাজানে। কাৰণ কি, আমাৰ MLA জনে দিছপুৰ কথা নকয়। মই আপোনালোকক কথা দিছোঁ যে বৈজেন্দ্ৰনাথ ডেকা জিকাৰ লগে লগে তেওঁ কিন্তু গৈ এই মাটিৰ সমস্যাটো দিছপুৰত ক'ব। আৰু এই সমাধানৰ ৰাস্তাটো আছে, কাৰণ MLA জন লেণ্ড এডভাইজৰী কমিটিৰ মেল মানুহ। এই কথাখিনিতে যে প্ৰস্তাৱ প্ৰপ'জেল দিয়ে তেতিয়াহ'লে কিন্তু মাটিৰ পাত্তা হোৱাৰ চান্স আছে। মানে বহু ৰাইজে কৈছে আৰু যে আজি অসমৰ যিটো পৰিস্থিতি, মানুহবিলাক মুখবিলাক বন্ধ হৈ গৈছে, কোনো একো ক'ব নোৱাৰা হৈছে। এফালে জুই চাই দাম, এফালে আমাৰ মিনিষ্টাৰ MLAবিলাক তেওঁলোকে নিজৰ দায়িত্ব পাহৰি কেৱল ইলেকশ্যনত লাগি গৈছে। আজি তেওঁলোকৰ দায়িত্ব কি আছিলে? কেনেকৈ জুই চাই দামটো কমাব পাৰে, কেনেকৈ পলিচিবিলাক বনাব পাৰে, সেইবিলাকে আছিলে। কিন্তু তেওঁলোকে তামোলপুৰ ইলেকশ্যন লাগি আছে। সেইকাৰণে আমাৰ তামোলপুৰ ৰাইজে কৈছে যে তামোলপুৰ ৰাইজক সিদ্ধান্ত তামোলপুৰ ৰাইজক ল'ব দিয়ক। ইয়াত মিনিষ্টাৰ MLAবিলাক নাহিলেও কথা নাই, কাৰণ ৰাইজে বুজি পোৱা হৈছে। আমাক বহুতে কৈছে, বিশেষকৈ আমি বেংগলী ৰাজ যেতিয়া গৈছিলোঁ, মুছলিম ৰাজ যেতিয়া গৈছিলোঁ, বা আমাৰ অসমীয়া ৰাজে গৈছিলে যে দৰকাৰ হ'লে আমি দিদিক মাতি আনাই ভাল। কাৰণ দিদিৰ কমচে কম সেইখিনি দম আছে যে সন্মুখত কথা ক'ব পাৰে। মই তেখেতসকলক কৈছোঁ যে এতিয়া আমাক দিদি নহ'লেও চলিবহে নহয়, যদি 24ত দৰকাৰ হয় নিশ্চয় আমি মাতি আনিম। এতিয়া তামোলপুৰত হাজাৰ হাজাৰ মানে কি কয় আমাৰ নটিচ আহিছে
বিশেষকৈ আমাৰ মাইনৰিটি হিন্দু আৰু বেংগলী মানে কি কয় মুছলিমসকললৈকে কাৰণ বিগত সময়ত তেওঁলোকে জানা নাছিল তেওঁলোকৰ মানে কি কয় ভোটাৰ লিষ্টৰ পৰা বহুতৰ নাম কাটি দিছিল যোৱাবেলি বহুতে ভোট দি পেলাই দেখিছিল যে তেওঁলোকৰ নাম নাই তেওঁলোকে ভবা নাছিল কিন্তু সেই কাটা যোৱা নামবিলাকৰ এতিয়া কি হৈছে তাতে নটিচ আহিছে সিদিনা হ'লে CM ডাঙৰীয়াক সুধিছিল তেওঁ কৈছে যে কোনেনো ইলেকশ্যন বতৰত কৰে এইবিলাক কাম কিন্তু আমাৰ ৰাইজে প্ৰশ্ন কৰিছে তেওঁতো হোম মিনিষ্ট্ৰী দায়িত্বত আছে তেওঁ হাততে পুলিচ প্ৰশাসন তেওঁৰ হাততে আছে বৰ্ডাৰ পুলিচ তেওঁৰ হাততে আছে গতিকে তেওঁ নজনাকৈ যদি কোনোবাই এইখিনি কাম কৰিছে মই ভাবোঁ তেওঁলোকক এটি অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে বা ব্যৱস্থা ল'ব লাগে আৰু খবতকৈ ইণ্টাৰেষ্টিং কথা এই অচিলালৈ আমাৰে কিছুমান সংগঠনৰ দুই এজন দায়িত্ব থকা মানুহে ৰাইজৰ ওচৰত গৈছে যে আমাক নটিচবিলাকটো আমি ব্যৱস্থা কৰি আছোঁ আমাৰ ৰাইজে কৈছে তেওঁলোকে নটিচবিলাক লৈ গ'ল কিন্তু কালি যেতিয়া আমি এক্সপাৰ্টি হ'ব লাগিব তেওঁলোকে আমাক সহায় কৰিব নেকি আজি বঙালী ভাইসকলে কৈছে যে আমি বিজেপিৰ ফেমিলিৰ মানুহ আছিলোঁ আমি তেওঁলোকক বিনা দ্বিধাই ভোটটো দিছিলোঁ কিন্তু আজিলৈকে তেওঁলোকে মানে ডি ভোটৰ সমস্যা সমাধান নকৰিলে আজিলৈকে তেওঁলোকে NRCত মানে সমস্যাখিনি সমাধান নকৰিলে ইভেন তেওঁলোকৰ বায়'মেট্ৰিক লৈ সমস্যা আধাৰ কাৰ্ড বনোৱা সেইটো সমস্যা সমাধান নকৰিলে তেওঁলোকে মই 26 তাৰিখে 27 তাৰিখে যেতিয়া মুখ্যমন্ত্ৰী মহোদয় আহিব মই তেওঁ আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ তেওঁ যাতে নৱশৰণে যিটো কথা কৈছিল পাৰ্লিয়ামেণ্টত যে ডি ভোটৰ সমস্যা সমাধানৰ এটাই ৰাস্তা আছে সেইটো কি এটা ভেৰিফিকেশ্যন হ'ব লাগে এটা ৰিভিজিট হ'ব লাগে অৰ্থাৎ হোম মিনিষ্ট্ৰী যদি পিপুল ৰিপ্ৰেজেণ্টেটিভ আৰু সংগঠনবিলাকক লৈ যদি এটা ৰাজহুৱা শুনানি কৰে যে কাৰ কাৰ ডি ভোট আছে আহক ডকুমেণ্টছ লৈ আহক যদি তেওঁলোকে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ দেখুৱাব পাৰে তেতিয়াহ'লে তেওঁলোকক ৰিলিজ কৰি দিব লাগে নোৱাৰে যদি তেওঁলোকক ডিটেইন কৰক আজি কেছৰ নামত প্ৰতিটো পৰিয়ালৰ লাখ লাখ টকা গৈছে আপোনালোকে জানে আমাৰ এই ডিমলাপাৰ গাঁৱৰ পিছফালে আমাৰ নিখিল দেহঁতৰ গাঁওখনৰ সেই ল'ৰাজনে ছুইচাইড কৰিব লগা হৈছিল মাকৰ FT কোৰ্টৰ পৰা ৰিলিজ কৰোঁতে তেওঁলোকে ঘৰৰ সোণা গহনা মাটি বাৰী বিক্ৰী শেষ কৰিছিল মই লাষ্ট পাইছোঁ পাৰ্লিয়ামেণ্টত কৈছিলোঁ কথাখিনি যে এনেকুৱা যদি অত্যাচাৰ কৰে তেওঁলোকে যাতে ভোট দিব আৰু তেওঁলোকে কৈছে যে হয় আমি বিজেপিক ভাল পাওঁ কিন্তু বিজেপিক ভাল পালেও পদুম ফুল কেতিয়াও ট্ৰেক্টৰ হ'ব নোৱাৰে ট্ৰেক্টৰ কেতিয়াও পদুম ফুল হ'ব নোৱাৰে যোৱাবেলি আমিও ছাপোৰ্ট দিছিলোঁ যে এলায়েন্সক ছাপোৰ্ট দিছিলোঁ ইয়াত ইপিবিলাক কেন্দ্ৰীয় আমিও কৈছিলোঁ যে ভোট দিয়ক কিন্তু এইবাৰ তেওঁলোকে সুধিছে যে ছাৰ আমি অৰুণোদয় আঁচনি কেলেই নাপালোঁ